প্ৰথম এন্ট্ৰেন্সটো চাবনুৱা কেটলিয়ানি ডাবুলিচি কৰাই দিব হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আমাৰ বৰ্তমান ভালেই। চ' আজি যাওঁ বিয়ালৈ। চ' আপোনালোকক কৈছিলোঁ বহুত দিনৰ মূৰত আজি মই মোৰ ব্লগছ লৈ আহিছোঁ। চ' আজি হ'ল খাৰুমণি। সকলোবিলাক এয়া পিন্ধি কৰি বাৰু ৰেডি হ'লোঁ, কিন্তু ডিঙিত পিন্ধাখিনি থাকিল ঘৰত। চ' সেইখিনি গৈ পেলাই ঘৰতহে পিন্ধিবগৈ লাগিব। কেনেকৈ লাগিছিল প্লিজ জনাব। চ' আজি হ'ল খাৰুমণি, সেইখিনি দেখুৱাম, আৰু কাইলৈ হ'ল বিয়া, সেইখিনি। চ' চাই থাকক। দেহা, আমাৰ টিকলাটো ৰেডি, দেখুৱাই দিম এবাৰ। এইটো তুমি ৰেডি না? ঠিক আছে, তেনেহ'লে চাই থাকক মোৰ ব্লগছটো। ছেফ সুকন্যা ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঘৰ আহি পাইছোঁহি। চ' এয়া ওলাই গৈ ৰেডি, একদম পূৰা সাজি কাচি ওলাইছোঁ। চ' এতিয়া ব'লকচোন যাওঁ, কইনা কি হৈছে কি নাই হোৱা চববিলাক আপোনালোকক দেখুৱাম। চ' চাই থাকক ব্লগছটো, আৰু চাই পেলাই প্লিজ কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। ব'লক। এয়া আমি গৈ পাওঁতে কইনাক জোৰোণৰ কাম আৰম্ভই কৰিছিলে। এয়া মাকে তেল সেন্দুৰ দিছে, শাহু মা, আৰু সেয়া তেওঁ আৰম্ভ হৈয়ে গৈছিলে। সকলোবিলাক আহিছিলে। প্ৰথমৰ সেইখিনি মোৰ দেখুওৱা নহ'লগৈ আৰু, কাৰণ মই সেইখিনি সময়তে পোৱাগৈ নাছিলোঁ। সেইকাৰণে এয়া কইনাৰ যেতিয়া কাপোৰ কানি বা তেল সেন্দুৰ দিয়া সময়তেই মই পাইছিলোঁগৈ। যিখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ, আৰু কিবা ৰৈ গৈছে যদি উপায় নাই আৰু। চ' এয়া ভিতৰৰ পৰাই দেখুৱাব লগা হৈছে, কাৰণ সিহঁতৰ বহোৱা জেগাখিনি বাহিৰত নাছিলে। ভিতৰৰ পৰাই মই গোটেইখিনি দেখুৱাব লগা হৈছিল, খিৰিকীৰ ভিতৰেদি। সেইকাৰণে অলপ দিগদাৰো হৈছিল, উপায় নাই। চ' আপোনালোককতো দেখুৱাব লাগিবই, সেইকাৰণে এইখিনি ভিতৰৰ পৰাই দেখুৱাই দিছোঁ। চ' চাই থাকক। কাপোৰ কানি পিন্ধাই এয়া শাহু মাকে তাইক অকণ মিঠাই খুৱাই দিছিলে, সেইখিনি অকণ ফূৰ্তিও হৈছিলে, হ'লেও ওচৰৰ পৰা দেখুৱাব নোৱাৰিলে আপোনালোকক। চ' এতিয়া চাওঁ। এইটো এইফালে আন্ধাৰ হয়, এইফালে আহা। এই কইনা কাইলৈ পিন্ধি পেলাই ছোৱালী শুভ বিবাহৰ আৰম্ভণি, তেওঁ যেতিয়া অসুবিধা আছে সকলো খণ্ডন কৰি আগন্তুক দিনটো হ'ব আৰু সেইটো বেকেটৰ ভিতৰত। চাবনুৱা কেটলিয়ানি ডাবুলিচি কৰাই দিব দৰা ঘৰৰ মানুহ যোৱাৰ পিছত এয়া ৰাতি পানী তুলিবলৈ এয়া যাবলৈ আৰম্ভ কৰিছিলোঁ।
সেয়া গেটৰ সন্মুখতে গোটেই গোপিনীয়ে নাম গাবলৈ আৰম্ভ কৰিছিল বহুত ভাল লাগিছিল নাচিছিলোঁ সকলোৱে আমাৰ পোৱালিও গৈছিল আগলৈ খাৰুমণি দিন আৰু ৰাতিটো এনেকৈয়ে পাৰ কৰিছিলোঁ কাৰণ মোৰ ল'ৰাৰ পৰীক্ষা হৈ আছিল সেইকাৰণে অকণমান দেৰিকৈ বস্তুখিনি দেখুৱাব লগা হৈছে এয়া ফটো কেইখনমান কইনা বহা জেগাত উঠালোঁ সিহঁতক দুইটাই ফটো মোবাইলত চাই আছিল আৰু কইনাৰ সৈতে ফটো দি খাৰুমণিৰ ব্লগছটো মই এইখিনিতে সামৰোঁ ছেকেণ্ড ব্লগ আহি আছে বাই বাই